নমস্কাৰ সকলোকে পুনৰবাৰ আকৌ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আশা কৰো আপোনালোকৰ সকলোৰে ভাল, আমাৰো বাৰু ভালে আছো। এইকেইদিন ভিডিঅ' দিবলৈ পৰা নাছিলো বিশেষ এটা কাৰণত। এয়া আপোনালোকে চিনি পাইছে বাহিকা ফুল ভালকে ফুলা নাই, সৰু সৰু হৈ আছে, কুমলীয়া হৈ আছে। আজি কেইটামান ছিঙি আনো বুলি ভাবিছো। সকলোৰে চাগে বাৰীৰ কণাই কণাই থাকে এয়া বাহিকা ফুল, আৰু সকলোৱে চাগে খাই ভাল পায় ন। এয়া মই কেইটামান ছিঙি আনিছো। আৰু আমাৰ সৰু ডাঙৰ বেটা আৰু মই পুৰা বাহিকা ফুল ছিঙিবলৈ লাগি গৈছো, আৰু ভাবিছো এটা সৰু মোৰ ৰেচিপি লৈ আহো আপোনালোকৰ মাজলৈ আৰু শ্বেয়াৰ কৰি দিও বোলো। কিবা এটা জানাও হওক, আৰু যিসকল খাই চোৱা নাই খাই চাব। এয়া ডাঙৰ বেটা আমাৰ পুৰা ফুল ছিঙাত লাগি গৈছে, ভালকে ফুলা নাই, সৰু সৰু হৈ আছে। এয়া কণমানিটি পুৰা খেলাত লাগি আছে ঘৰত। ইমানে দুষ্ট হৈছে, বগাবলৈ পৰা হৈছে যেন তেন, তাৰ উৎপাত কি চাবা। আৰু এইটো সময়ত আৰু ললেও ভাল নাপায়, সিহঁতে খেলিয়ে ভাল পায়। পুৰা খেলিবলৈ এৰি দিছো, খেলি আছে তাই। আৰু এই ৰেচিপিটো চাগে নিশ্চয় আপোনালোকে ভাল পাব, আৰু যদি ভাল পায় প্লিজ কমেণ্টত জনাবলৈ নাপাহৰিব কিন্তু। আৰু যিসকল ছাবস্ক্ৰাইব কৰা নাই প্লিজ কৰি দিব নাপাহৰিব। তাৰপিছত মই আকৌ ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আপোনালোকৰ সহায়ত বা আশীৰ্বাদত ময়ো আগবাঢ়ি যাবলৈ সাহস পাম। এয়া বাহিকা ফুলখিনি মই এইখিনিয়ে ছিঙি আনিলোঁ, বেছি অনা নাই, এইখিনিয়ে লৈ আনিছোঁ। তাৰপিছত মই ইয়াক পানীৰে ভালকৈ ধুই লৈছোঁ। খাবলৈ ভাল লাগে এনেকুৱা কুমলীয়া কুমলীয়া হৈ থাকিলে, বেছি তিতাটো নালাগে। আৰু এয়া আলু মই ফালি লৈছোঁ, মই ভাতত দি দিম। পিটিকা বনাম মই বাহিকা ফুল আৰু আলু। এইখিনি মই গৰম পানীত উতলাই লৈছোঁ, পুৰা সিজাই লৈছোঁ, আৰু সম্পূৰ্ণকৈ সিজাইছোঁ। আৰু সোনকালে সিজি যায়, কুমলীয়া কুমলীয়া হৈছে যিহেতু। এয়া পুৰা উতলিব লাগি গ'ল। বাহিৰতে পুৰা জুই ফুৱাওঁতে আমি পুৰা মানে আৰু জুই ফুৱাই ফুৱাই উতলাই দিছোঁ। বাহিৰত বনাই খায়ো কিবা এটা ভাল লাগে। এই জলকীয়া 4টা লৈ লৈছোঁ তাত চাটনিত দিবলৈ, পুৰি লৈছোঁ। পুৰা জলকীয়া খাই ভাল লাগে। তাৰপিছত এইখিনি আদা, পিঁয়াজ আৰু জলকীয়া আৰু ধনিয়া মই কাটি ৰেডি কৰি ল'লোঁ। তাৰপিছত বাহিকা ফুলখিনিও হ'লহি, আৰু মই নমাই থৈ দিছোঁ, অলপ ঠাণ্ডা হ'বলৈ দিছোঁ। এইখিনি ঠাণ্ডা হৈছেহি, পুৰা সিজি গৈছে চব, ইমান ধুনীয়া আৰু গোন্ধ এটা লাগে, ভাল লাগে ইয়াৰ গোন্ধটো। এইখিনি ইমান ধুনীয়া সিজি গৈছে। তাৰপিছত মই ইয়াৰ হেৰিখিনি এৰাই লৈছোঁ। এনেকৈ মই চেপি দিছোঁ, চেপি দিলে তিতিকিটো নাথাকে ইমান, আৰু বাহিকা ফুল খাইছোঁ বুলি অকণো গমেই নাপাব আপোনালোকে। এনেকৈ চেপি দিব। তাৰপিছত মই এইখিনিতে মিলাই দিছোঁ ৰচুন, পিঁয়াজ, আদা, তাত যিখিনি মই কাটি থৈ দিছিলোঁ তাতে এয়া মিলাই দিছোঁ। তাৰপিছত মই আলুখিনি মই উলিয়াই থৈ দিছিলোঁ, মই ভাতত যিটো আলু দি থৈছিলোঁ। এয়া নিমখ অলপ দি দিছোঁ। তাৰপিছত মই ইয়াত মিঠাতেলো দিম, কেঁচা মিঠাতেল। খাবলৈ বহুত ভাল লাগে, আৰু আলুৰ লগতো শুকান ভাজি খাবলৈ ভাল লাগে। এয়া মিঠাতেল দি লৈছোঁ। তাৰপিছত এইখিনি হৈ গ'ল। তাৰপিছত মই আলুখিনি এয়া ভাতত দি দিছিলোঁ। আকৌ বাকলিখিনি এৰাই লওঁ। তাৰপিছত এইখিনি হৈ গ'ল ধুনীয়াকৈ। মই ইয়াক এতিয়া পিটিকিম, যিহেতু গৰম ভাতৰ লগত খাবলৈ ভাল লাগে। এইখিনি হৈ গ'ল, এতিয়া পুৰা গৰম ভাতৰ লগত খাম। আৰু মোৰ ভিডিঅ'টি চাই কেনে পালে আপোনালোকে জনাবচোন। বাৰু আজিলৈ আহোঁ, বাই সকলোকে।